দাম বেছি কৈছে সেইটো বিয়াৰ পিছত মোৰ এই যাত্ৰা দ্বিতীয়বাৰ আপোনাৰ ডিফুলৈ কাৰণ আমি ভাবিছোঁ গুৱাহাটীত যিহেতু আমি দুজন অকণমান বৰ হৈ গৈছে সেইকাৰণে আমি ভাবিছোঁ অকণ ডিফুলৈ বহুত তেনেকৈ যোৱাও নহয় ডিফুলৈ আৰু আমি চান্স পাইছোঁ অকণ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবলৈ নহয় জানো আৰু এতিয়া আমি বৰ্তমান যোৰাবাট পাইছোঁহি যাত্ৰা আৰম্ভ হৈছে সকলো ধৰণৰ বেগছবোৰ দেখিছে লৈ লোৱা হৈছে পানী এণ্ড অল আৰু আমি কিমান দিন থকাৰ প্লেন তালৈ আমি এসপ্তাহ থকাকৈ গৈছোঁ আমি নৰ্মেলি ডিফুলে যোৱা নহয় কাৰ্বি আংলংখন ইমান ভালকে মই মানে চোৱাই নাই লাষ্ট টাইম গ'ল 24 ঘণ্টাৰ কাৰণে আমি আহিব লগা হ'ল বিশেষ এটা কাৰণত গৈছিলোঁ আৰু সেই কাৰণতে আমি আকৌ ঘূৰি আহিবলগীয়া হ'ল গতিকে লুকিং ফৰৱাৰ্ড যাতে এবাৰ অকণমান লং টাইমৰ কাৰণে ফেমিলিৰ সৈতে টাইম স্পেণ্ড কৰিবলৈ পাওঁ আৰু মাজত আমাৰ আলহীও আছে আমাৰ গাড়ীত উঠিবলৈ কোন কোন আলহী আছে দেখুৱাই যাম আৰু আজিলৈকে বাহিৰত যিসকলে ডিফু ট্ৰেভেল কৰা নাই তেখেতসকলৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' ডিফুলে কাৰ্বি আংলং ধুনীয়া পাহাৰীয়া জিলাখনলৈ যদি কোনোবাই ট্ৰেভেল কৰিম বুলি ভাবিছে কি ধৰণে যাব পাৰে এই ভিডিঅ'টি চালে গম পাব হঠাৎ গাড়ীখন ৰৈ পেলাই ঘূৰাবলৈ ধৰিছে এখেতে কাৰণটো কি কিবা এটা মাছ বিক্ৰী কৰি আছে কম দামত ইয়াতে আগৰ বাৰো লৈ গৈছো মই ইয়াতে কুচিয়া খুব কম দামত দিয়ে কুচিয়া পোৱাৰ মানে চান্স আছে না কুচিয়া খাব লাগে ইমিউনিটি বাঢ়ে কুচিয়া খালে চেহেৰাটো বন্ধ কৰি লওঁ নহ'লে দামটো বেছি হৈ যায় তুমি চেহেৰাটো বন্ধ কৰি লওঁ কি মাছ দাদা কেইটা আছে জুখিব লাগিব চব চিন্তা মাল সঁচা মাল দেই পথাৰত পোৱা পথাৰত খুচিব লাগিব নহ'লেতো নোৱাৰিম কেজি কিমানকৈ দিছে 300 দিয়া দামটো 300 কুচিয়া আমাৰ মায়ে বাচিব জানে নাই সোধাচোন ফোনটো দিয়া মোৰ হেল্ল' তই কুচিয়া বাচিবলৈ জানো নাই মা এই কামবোৰ পাইছো ৰ ডাঙৰ আধা কেজি এটা বৰ্তমান এখেত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি বস্তুৰ দৰদাম কৰি আছে কি ভাল হৈছে সেইটো ময়ো নাজানো কৈছে কেতিয়াবা মাস্ক পৰিধান কৰি বজাৰ কৰাটো এটা মজাই বেলেগ তেতিয়া মানুহে হয়তো অকণমান চিনি পোৱাত আমাক সুবিধা পায় যাৰ ফলত আমাক অকণমান দামবোৰ কমাই দিয়াত সুবিধা কৰে কিবা তেখেতৰ হাতত বৰ্তমান চাগে মই জলকীয়া বা বিন কিবা এটা দেখিছোঁ নহয় আৰু সেইটোৰ কেজি কৈছে তেখেতে 700 নে 800 কিবা এটা ক'লে চ' সেইটো ইমান দাম দিব নোৱাৰি গুৱাহাটীত আমি কিমানত কিনো এনে মাগুৰ মাছ একচুৱেল যোনটো লোকেল মাগুৰ যোনটো অকণমান য়েল্লোইছ হৈ থাকে ব্লেক আৰু একদম য়েল্লোইছ হৈ থাকে সেইটো একচুৱেল মাগুৰ সেইটো 800-1000 টকা কেজি দি খালেও কথা নাই সেইটো মানে মাগুৰটো হৈছে ডুপ্লিকেট মাগুৰ মানে থাইলেণ্ড মাগুৰ নেখায় সাধাৰণতে এইটো লেতেৰা জেগাত পোহে বুলি কয় আমি আগত আৰু মাছৰ বজাৰ পামগৈ তাতে হয়তো মানে কিছুমান খাই লৈ দামবোৰ খেতি হ'ল আমাৰ আজি আমাৰ ঘৰৰ সকলোতকৈ ডাঙৰ সদস্য আমাৰ ডাঙৰ বা মানে এখেতৰ ডাঙৰ বা চবতকৈ ডাঙৰ আৰু চবতকৈ ওখ চবতকৈ ডাঙৰ আৰু চবতকৈ ওখ সেইটো নকওঁ বা একদম ৰেডি চিনাকি যেন লাগিছে তোমাৰ মুখনি দেখিছো যেন সকলোবোৰে আপুনি বেগ লৈ সাজব নেকি
চিনাকি যে লাগিছে কোনো ৰেডি কোনো ৰেডি সপোনতে কি জানি সুৱনানো সমাতে সকুথই এই মানুহজনলৈ লক্ষ্য কৰক এখেত এতিয়া বৰ্তমান মই এড্ৰেছ ৰ'বটি জেগাডোখৰ নামটো নাজানো কিন্তু হঠাৎ তেখেতে গছ এজোপাত দেখিলে এয়া আমৰ প্ৰতি ইমানেই লোভ তেখেতে এনেকৈ ৰাস্তাত গাড়ীখন ৰখাই আম পাৰিব এতিয়া সপোনতো কিয় জানো দেখো তোমাকে এটি মিঠা অনুভৱে আমনি কৰে তুমি সঁচাকৈ গছ অকণমান জুম কৰি দেখুৱাইছোঁ এয়া আম লাগিছে নলগা নহয় অৱশ্যে কেঁচা আমৰ প্ৰতি মোৰো লোভ আছে এটা হ'লে আম পাৰিহে যাম এটা হ'লেও আম পাৰিহে যাব হে প্ৰভু তুমি জানানে না জানা মই কোন তোমাৰ ৰাণী জীৱনৰ তোমাৰ ৰাণী সপোনৰ তোমাৰ ৰাণী আকাশৰ So finally, ডিফু আহি পালোঁ নেক্সট ব্লগ ইয়াত থকা 20 দিন 25 দিন এমাহ যিমান থাকোঁ গোটেই ব্লগ দেখাই যাম ৱেলকাম টু হোম বোৱাৰী